लोकसभा बिसायख'थिया खाथिनिफ्राय खाथिसिन फैबाय थानाय समनि गेजेरावनो सानफानि उनाव साफा बिटिआरनि दाब दाब जायगाजों लोगोसे बिटिआरनि राजथावनि क'क्राझारावबो रायजोनि गुबुन गुबुन बिफाननि मन्थ्रिफोरनि आगानखौ आथिखालाव थाद'नाय गैयै नुनो मोननाय जागासिनो दं। बेबायदिनो दिनैबो बिटिआरनि राजथावनि क'क्राझाराव रायजोनि हारिमु बिफाननि मन्थ्रि बिमल बराया गुबुन गुबुन आयदाफोरनि हाबाफारिफोराव बाहागो लानायनि थांखिजों दावबायफैदों। फुंबिलियाव क'क्राझार जिल्लानि इउपिपिएलनि 1 अक्ट'बर 1 घन्टा श्रमदान फर स्वास्थ्य फोजोबस्रांनाय हाबाफारियाव बाहागो लाखांनायनि उनाव फैबाय थानाय लोकसभा बिसायख'थिनि सायाव बड'लेण्ड आलासि नबलाङाव इउपिपिएल आरो बिजेपि दोलोनि गेजेराव सावरायलायनाय हाबाफारियाव बाहागो लादों। हाबाफारियाव बाहागो लानानै फैगौ बिसायख'थिनि सायाव खौरांगिरिफोरनि सिगाङाव बुंथियो दि फैबाय थानाय लोकसभा बिसायख'थियाव गासै मोन 14 बियाबावबो इउपिपिएल बिजेपि खौसे जानानै देरहानायनि खामानि मावगोन होनना फोरमायो। ইউপিপিএল আৰু ভাৰতীয় জনতা পাৰ্টি তথা অসম গণ পৰিষদৰ সন্মিলিত প্ৰচেষ্টাৰে অসমত ৰাজ্য চৰকাৰ পৰিচালিত হৈ আছে আৰু আমাৰ বিটিআৰ প্ৰশাসন ভাৰতীয় জনতা পাৰ্টি আৰু ইউপিপিএল আমাৰ দুইটা দলৰ প্ৰচেষ্টাৰে আজি দুটা বছৰ সুন্দৰভাৱে অতিবাহিত হৈ আছে। বৃহত্তৰ বিটিআৰ প্ৰশাসনৰ অঞ্চলসমূহত সকলো স্তৰৰ জনসাধাৰণে যাতে দুইখন চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰো সকলো ধৰণৰ সা সুবিধাসমূহ গৈ পাইগৈ প্ৰত্যেকজন ব্যক্তিক যাতে স্পৰ্শ কৰিব পাৰে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু ইউপিপিএলৰ কাৰ্যকৰ্তাসকলে একেলগে কাম কৰাৰ এক ধুনীয়া পৰিৱেশ ইয়াত চলিয়ে আছে আৰু অধিক শক্তিশালী কৰাৰ মানসেৰে আজি আমি আমাৰ ইউপিপিএলৰ আমাৰ এই নতুন নৱনিৰ্মিত যিটো আফটাৰ ডিলিমিটেশ্যন বাওখাংৰী এই সমষ্টি কাৰ্যকৰ্তাসকলৰ লগত আমি আলাপ আলোচনাত মিলিত হ'লোঁ। আমাৰ সুৰেণ ফুকন ডাঙৰীয়া আমাৰ আছে, ডিগবৈ সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক, আমাৰ কোকৰাঝাৰৰ বিধায়ক আমাৰ ইছলাৰী ডাঙৰীয়া আৰু ইএমসকল আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতিকে প্ৰমুখ কৰি ইউপিপিএল দলৰ বিষয়ববীয়া সকলো আছে। কাৰণ আমি ইয়াত এইটো কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিছোঁ যে 2024 চনত আমাৰ লোকসভা নিৰ্বাচন হৈ আছে আৰু এই লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমাৰ মিত্ৰজোঁটৰ এজন প্ৰাৰ্থী আমি জয়ী কৰি পঠাব লাগিব। কাৰণ সমগ্ৰ দেশে ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে সেই আসনত অধিষ্ঠিত হোৱাটো বিচাৰিছে। গতিকে আমাৰ দল ইউপিপিএল বিজেপি তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী সকলোৰে আগ্ৰহ যাতে আমাৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত পাৰিলেতো সকলো 14টাই কিন্তু কোনো এটা সমষ্টিতে যাতে আমি আমাৰ নিৰ্বাচনী যুদ্ধত আমি পিছত পৰি থাকিব লগা নহয় তাৰ কাৰণে আমি এনেধৰণে আমাৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ লগতো এটা সুন্দৰ পৰিৱেশ আমি নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। সময় আহক, সময় আহিলে নিশ্চয় কোন দলে প্ৰাৰ্থিত্ব পায় সেই কথাটো আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই বিচাৰ কৰিব। কিন্তু আমাৰ প্ৰথম কথা হ'ল আমি ৰাজ্যিক সমিতি, জিলা সমিতি, মণ্ডল সমিতি, বুথ সমিতি যাতে আমি যৌথভাৱে কাম কৰি আমাৰ তিনিওখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰশাসন এই তিনিওখন চৰকাৰে গ্ৰহণ কৰা সকলো আঁচনি যাতে একেবাৰে গ্ৰাছৰুটত প্ৰত্যেকজন ব্যক্তিক স্পৰ্শ কৰিব পাৰে তাৰ কাৰণে এতিয়া আমি কাম কৰিম। বিটিআৰৰ প্ৰায়ভাগ নতুনকৈ বিধানসভা সমষ্টিত বিশেষকৈ বিজেপিক তৎপৰতা দেখিবলৈ পোৱা গৈছে। যোৱাকালি পৰ্বতজোৰা সমষ্টিত হয় আমি ঐক্যবদ্ধভাৱে বিজেপিৰ তৎপৰতা নহয়, আমি ইউপিপিএল বিজেপি যৌথভাৱে আমি তৎপৰতা অব্যাহত ৰাখিছোঁ। যোৱাকালি পৰ্বতজোৰাত আমি বিজেপিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিছোঁ, ইউপিপিএল আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলৰ যৌথভাৱে কথা পাতিছোঁ। আজি এতিয়া ইউপিপিএলৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিছোঁ, ইয়াৰ পিছত আমি বিজেপি কাৰ্যকৰ্তাৰ লগত কথা পাতিম। প্ৰথম লানি হৈছে আমি মাহেকত তিনিবাৰ আহিম ইয়ালৈ, মাহেকত তিনিদিন ইয়াতে থাকিম। আমাৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াক আমাৰ পৰ্বতজোৰা বাওখাংৰী সমষ্টিত আমি দায়িত্ব দিছোঁ, ঠাকুৰীয়া ডাঙৰীয়াক আমি পৰ্বতজোৰাত দিছোঁ আৰু মই এই দুইটা সমষ্টি ইনচাৰ্জ হিচাপে থাকিম। তেনেধৰণে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিত তেনেকৈ আমাৰ বিধায়কসকল মন্ত্ৰীসকলক দায়িত্ব দিয়া গৈছে। গতিকে আমি যাতে জনসাধাৰণ চৰকাৰৰ
চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন ধৰণৰ আঁচনিসমূহ যাতে গৈ পায় তাৰ কাৰণে মূলতঃ আমাৰ এই কাম। কিন্তু নেতৃত্বৰ যি BPF তেওঁলোককো খুব তৎপৰতালৈ কাম কৰা দেখিবলৈ পোৱা গৈছে। কেনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ খুব কম কাৰ্যকাল হৈছে, আমাৰ এতিয়া 2 বছৰ, 2.5 বছৰ। এই 2.5 বছৰৰ সময়ত তেখেতে যি তৎপৰতাৰে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ সহযোগিতাত BTR প্ৰশাসনৰ অন্তৰ্গত জনসাধাৰণক এটা গণতান্ত্ৰিক সুশাসন, মই পুনৰ ৰিপিট কৰিছোঁ যে গণতান্ত্ৰিক সুশাসন দিবৰ কাৰণে প্ৰয়াস চলাইছে, তাৰ বাবে নিশ্চয় BTR ৰাইজ আজি সুখী হৈছে, আশ্বস্ত হৈছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই সুশাসন অনাগত দিনলৈ যাতে কেৰি হৈ থাকে তাৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিম। তো যি আমাৰ লোকসভা নিৰ্বাচন আছে, এই লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ অসমৰ সন্মানীয় সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰ লোকসভাৰ কাৰণে মন্ত্ৰীসকলক দায়িত্ব দিয়া হৈছিলে। আজি সেই মৰ্মে বিমল বৰা ডাঙৰীয়া আমাৰ কেবিনেট মিনিষ্টাৰ তেওঁ যোৱাকালি পৰ্বতজোৰা সমষ্টিলৈ গৈছিলে। আজি বাওকুংগী সমষ্টিৰ কাৰণে বাওকুংগী সমষ্টিত থকা আমাৰ UPPLৰ বিষয়ববীয়াসকলৰ লগত তেওঁ আলোচনাত মিলিত হৈছিলে। তো অনাগত দিনত আমি কেনেকৈ কাম কৰি যাম, UPPL আৰু BJP যিহেতু NDA হিচাপে আমি এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আৰু কোকৰাঝাৰত যিহেতু UPPL দলে খেলিব, কেনেকৈ BJP দলে UPPL দলৰ লগত থাকি পেলাই সহায় কৰি যাব, কাম কৰি যাব, এই কথাবিলাকৰ ওপৰতে আজি প্ৰথমলানি এটা আলোচনা হয়। गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार सोहोरनि कोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार। सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो। अब्ला मानोथो गोबाव खालामखो, नोंथाङा थाबैनो फिट सिटीआव एडमिसन लाहैदो। आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नाम्बाराव कल खालामनो हागोन।